Hello and welcome to ADRE ADDA. আজি আপোনালোকৰ লৈ আহিছো lecture 23 of the geography আৰু আমি Indian geography discuss কৰি আছো for various competitive exam like ADRE grade 3 4 তাৰপৰে আপোনাৰ অসম গভৰ্ণমেন্টৰ যিমান কিটা ডিপাৰ্টমেন্টাল এক্সাম আছে like DHS JA Steno Forest Guard এই সকলোবোৰ এক্সামৰ কাৰণে আপোনাৰ এটা কম্প্ৰিহেনসিভ বেচ লঞ্চ কৰিছো আৰু সেই বেচটোৰ নাম হ'ল that is সম্পূৰ্ণ বেচ যত আমি ফ্ৰী of the cost that is আপোনাৰ আসাম জিকে ম্যাথ ৰিজনিং জেনাৰেল ইংলিশ জেনাৰেল নলেজ এই সকলোখিনি সাবজেক্ট আমাৰ এক্সপেৰিয়েন্স ফেকাল্টি দ্বাৰা আপোনালোকক পাঠদান কৰি আছো ঠিক আছে সো লেটস স্টার্ট তো আজি আমি ডিসকাস কৰিম ক্লাইমেট অফ ইন্ডিয়া তো ক্লাইমেট অফ ইন্ডিয়া যদি আমি ডিসকাস কৰো তা ক্লাইমেট বুলিলে কি বুজাও ঠিক আছে আমি অলরেডি ফিজিক্যাল জিওগ্রাফিত ক্লাইমেট পাই আহিছো তো ইন্ডিয়ান যেটো ক্লাইমেট হয় এটো এটা সেম ক্লাইমেট টাইপ অফ ক্লাইমেট নহয় ঠিক আছে যেটো আপোনাৰ ৰেঞ্জ অফ টেম্পারেচাৰ হয় বা আপোনাৰ ৰেইনফল এই সকলোখিনি মিলাই এটা ক্লাইমেট বুজোৱা হয় ঠিক আছে আৰু ক্লাইমেট যেটো বস্তু হয় এভাৰেজ কোনা 25 টু 30 ইয়ার্স আর কোনো এটা জায়গার ৰেইনফল প্যাটার্ন হোক বা টেম্পারেচার ৰেঞ্জ হোক এই সকলোখিনি মিলাই ক্লাইমেট কো কি কৰা হয় নিৰ্ধাৰণ কৰা হয় তো ইন্ডিয়া ডাঙৰ এটা কাউন্ট্রি হয় সেই কাৰণে ডাইভার্স আপোনাৰ ক্লাইমেট পোৱা যায় ট্ৰপিক্যাল ক্লাইমেটও পোৱা যায় তাৰপৰা আপোনাৰ মনসুন সরি আলপাইন তারপরে এই সকলোবোৰ কি হয় আপোনাৰ টেম্পারেচার এই ক্লাইমেট পোৱা যায় তো আমি যদি মেজর ক্লাইমেটিক জোন দেখো তেতিয়া হলে আপোনাৰ ট্রপিক্যাল ওয়েট ঠিক আছে তো ট্রপিক্যাল ওয়েট আপোনাৰ কত পোৱা যায় যেটি ওয়েস্টার্ন ঘাট তারপরে আপোনাৰ নর্থ ইস্ট ইন্ডিয়া তাতে ট্রপিক্যাল ওয়েট ক্লাইমেট পোৱা যায় ঠিক আছে তারপরে আপোনাৰ ট্রপিক্যাল ড্রাই তো রাজস্থান গুজরাট তাতে ট্রপিক্যাল ড্রাই পোৱা যায় তারপরে আপোনাৰ সাবট্রপিক্যাল হিউমিড ক্লাইমেট তাৰপিছত মাউন্টেন ক্লাইমেট जो হিমালয়ত একদম মাউন্টেন ক্লাইমেট পোৱা যায় কোস্টাল ক্লাইমেট কেৰালা তামিলনাডু এবিলাকত পোৱা যায় ঠিক আছে আমি যদি কোপেনৰ ক্লাইমেট ক্লাসিফিকেশনটো চাও তেতিয়া হলে এই যেটো আমাৰ নর্থ ইস্ট বা এইটো আপোনাৰ CWG মানে মনসুন টাইপ অফ টাইপ উইথ ড্রাই উইন্টার ইয়াৰ ক্লাইমেট পোৱা যায় আপোনাৰ অৰুণাচল প্ৰদেশ যদি চাও DFC কোল্ড হিউমিড ঠিক আছে এই যদি ই2 চাও আপোনাৰ জম্মু কাশ্মীৰ দ্যাট ইজ পোলার টাইপ তো ইয়াৰ পৰা আপোনালোকে ক্লাইমেটখিনি চাব পাৰে এইটো হল মনসুন টাইপ শর্ট ড্রাই সিজন এই আপোনাৰ ওয়েস্টার্ন ঘাটৰ এই পাৰ্টটো ঠিক আছে আৰু AW আপোনাৰ ট্রপিক্যাল সাভানা টাইপ ইয়াত আপোনাৰ সাভানা গ্ৰাছল্যান্ড পোৱা যায় ঠিক আছে দিস আর দা টাইপ অফ ক্লাইমেট এজ পার দা কোপেনৰ আপোনাৰ ক্লাসিফিকেশন হিচাপত ইমান ডিটেইলছত নাহে জাস্ট মই তাৰ উপৰি আপোনালোকক কৈ দিলো ঠিক আছে মেইনলি আপোনাৰ সিজনস অফ ইন্ডিয়া কি সিজন ইন্ডিয়াত আছে তো ফার্স্ট ওয়ান ইজ উইন্টার সিজন তো উইন্টার সিজন আপোনাৰ কেতিয়া পৰা মিড ডিসেম্বৰ পৰা মিড মাৰ্চ লৈকে ঠিক আছে এটো মনত ৰাখিব এতিয়া কি থাকে তেতিয়া বহুত বেছি পৰিমাণে ঠাণ্ডা দেখা যায় ঠিক আছে তারপরে আপোনাৰ সামার সিজন তো সামার সিজনক আমি কি বুলি কও প্রি মনসুন ঠিক আছে মনসুন অহাৰ আগৰ যেটো সিজন তাক আমি সামার সিজন বুলি কও দ্যাট ইজ মিড মার্চ টু মে মাৰ্চৰ পৰা মিডিলৰ পৰা মে লৈকে তাৰ পিছত আপোনাৰ ৰেইনি সিজন যত আপোনাৰ বৰষুণ হয় বা মনসুন সিজন যত মনসুন ৰেইনফল আহে মনসুন আমি অলৰেডি ফিজিক্যাল জিওগ্ৰাফি ডিসকাস কৰিলো দ্যাট ইজ জুনৰ পৰা আপোনাৰ কোন মাহলৈকে সেপ্টেম্বৰ মাহলৈকে তাৰ পিছত আপোনাৰ সিজন অফ ৰিট্ৰিটিং মনসুন যেটো আমি অটন বুলি কও যেতিয়া আপোনাৰ মনসুনটো গুচি যায় দিত অক্টোবৰ টু মিড ডিসেম্বৰ তো মনসুন কেতিয়া হয় আপোনাৰ আমি যদি ম্যাপটো ডিসকাস কৰো মনসুন ঠিক আছে মনসুন মেইনলি দুই প্ৰকাৰৰ থাকে এটো হল আফ্ৰিকাৰ ম্যাপ আৰাবিয়ান পেনিনসুলা আপোনাৰ এক মিনিট মনসুনটো মই অলপ বুজাই দিব চেষ্টা কৰি আছো আপোনালোকক অলৰেডি ফিজিক্যাল জিওগ্ৰাফিত বুজালো ঠিক আছে তো দিস ইজ দা ম্যাপ অফ আপোনাৰ ইয়াতে আছে ইন্ডিয়া ঠিক আছে ইয়াত আপোনাৰ আলায়া পেনিনসুলা ইয়াত আছে অস্ট্রেলিয়া তো যেতিয়া আপোনাৰ শিফটিং হয় ITCZ আপোনাৰ এটো হল that is 0 ডিগ্ৰী আৰু এটো হল আপোনাৰ 23.5 ঠিক আছে লংগিটিউড সরি এটো হল আপোনাৰ ট্রপিক অফ ক্যান্সার ক্যাপ্রিকর্ন যেতিয়া সান ডাইরেক্টলি আপোনাৰ ট্রপিক অফ ক্যান্সার ওপৰত আহি পৰে তো তেতিয়া কি হয় ইয়াতে বহুত বেছি হিটিং হয় আৰু হিটিং হলে ইয়াত কি হয় লো প্রেসার ক্রিয়েট হয় আৰু ইয়াতে আপোনাৰ আহি এই জায়গাত কি হয় ইনডাইরেক্টলি সানলাইট পৰে সেই কাৰণে ইয়াত কি হয় উইন্টার কোল্ড হয় তো ইয়াত হাই প্রেসার ক্রিয়েট হৈ যায় তো হাই প্রেসার পৰা এয়ার অলওয়েজ ওয়ান ফ্রম মুভ টু হাই প্রেসার টু লো প্রেসার ঠিক আছে আৰু ইটো কি ইন্ডিয়ান ওশেন তো ডাইরেক্ট যাব নোৱাৰে কোরেলিস ফোর্সৰ কাৰণে কি হয় এটো আপোনাৰ ডিফ্লেক্ট হয় এইফালে ঠিক আছে ইয়াত আৰু ইয়াত আহি ডিফ্লেক্ট হোৱাৰ পিছত আকৌ এইফালে ডিফ্লেক্ট হৈ কত গৈ ইন্ডিয়াত ৰেইনফল হয় ঠিক আছে আৰু ইয়াক আমি মনসুন বুলি কওঁ এই যেতিয়া উইন্ডটো আপোনাৰ যায় তেতিয়া ইয়াত যিখিনি ইভাপোরেশনৰ ফলত ময়েশ্চাৰ হয় এই ময়েশ্চাৰখিনি লৈ গৈ কি হয় ইন্ডিয়াত ৰেইনফল হয় আৰু এটা হল আপোনাৰ আৰবিয়ান ব্ৰাঞ্চ আৰু এইফালে গৈ আপোনাৰ বে অফ বেঙ্গল ব্ৰাঞ্চ
ইজ দ্যাট ক্লিয়াৰ আৰু ইয়াক আমি মনসুন বুলি কওঁ কিন্তু যেতিয়া সান লাহে 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 শিফটিং হৈ এফালে আহি যায় ইয়াতে আহি যায় তেতিয়া কি হয় ইয়াত আপোনাৰ ল প্ৰেছাৰ ক্ৰিয়েট হৈ যায় আৰু ইয়াত হাই প্ৰেছাৰ ক্ৰিয়েট হৈ যায় তেতিয়া আপোনাৰ কি হয় এই মনসুনটো ৰিভাৰ্স ইটস ডাইৰেকশন এটো ডাইৰেকশন ৰিভাৰ্স কৰি দিয়ে আৰু সেই ৰিভাৰ্স যেটো ডাইৰেকশন হয় এটোক আমি কি বুলি কওঁ ৰিট্ৰিটিং মনসুন বুলি কওঁ ঠিক আছে আপোনাৰ ৰিট্ৰিটিং মনসুন বুলি কওঁ এটো কেতিয়া হয় আপোনাৰ অক্টোবৰৰ পৰা মিড ডিসেম্বৰ এটো মই ডিটেইলছত ডিসকাস কৰিছো ইন দা ফিজিক্যাল জিওগ্ৰাফি আপোনালোকে প্ৰিভিয়াস লেকচাৰত যাওক তাত গৈ পাব ঠিক আছে তাত অলৰেডি লিখা আছে আপোনাৰ থাম্বনেইলতো লিখা আছে ডেসক্ৰিপচনত লিখা আছে তো এটো আমি চালো ক্লাইমেট এতিয়া আমি চাম নেচাৰেল ভেজিটেশন অফ ইন্ডিয়া নেচাৰেল ভেজিটেশন কি মানে ফৰেষ্ট আপোনাৰ বা কি হয় তো নেচাৰেল ভেজিটেশনটো আমি মেইনলি আপোনাৰ ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট তো ট্ৰপিক্যাল এভাৰগ্ৰীন কি হয় আপোনাৰ যেটো ট্ৰপিক্যাল ৰিজনত পোৱা যায় আৰু মেইনলি এভাৰগ্ৰীন সকলো সময় চিৰসেউজীয়া বুলি কোৱা হয় ঠিক আছে আপোনাৰ ৰেইনফল বেছি হোৱাৰ কাৰণে তাৰ মানে কি হয় আপোনাৰ উইন্টাৰত যিবিলাক ধৰিলো আমাৰ ডেচিডিয়াছ ফৰেষ্ট আছে উইন্টাৰত কি কৰে একদম কমপ্লিটলি পাতখিনি পেলাই দিয়ে কাৰণ উইন্টাৰত ৰেইনফল নহয় আমাৰ ইয়াত তো ৰেইনফল নোহোৱাৰ কাৰণে কি হয় পানীৰ শৰ্টেজ হৈ যায় তো সেই কাৰণে সকলোখিনি পাত শেড কৰি দিয়ে কিন্তু এভাৰগ্ৰীন ফৰেষ্টত ৰেইনফল হয় উইন্টাৰৰ সময়ত সেই কাৰণে কি হয় সিহঁতে কমপ্লিটলি পাতখিনি শেড নকৰে আৰু শেড নকৰাৰ কাৰণে আপোনাৰ চিৰসেউজীয়া দেখা যায় সকলো সময়ত গ্ৰীনে হৈ থাকে ঠিক আছে তো ফাৰ্স্ট ওয়ান ইজ ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট তো ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট ক'ত পোৱা যায় আমি যদি ইণ্ডিয়াৰ মেপখন ইয়াতে ড্ৰ কৰো ঠিক আছে ঠিক আছে তো আপোনাৰ তো ৰেইনি স্লোপ অফ ওয়েস্টার্ন ঘাট তো এই যেটো ওয়েস্টার্ন ঘাট মাউন্টেন আছে ইয়াৰ যেটো ৰেইনি স্লোপ আছে ইয়াতে পোৱা যায় আপোনাৰ দ্যাট ইজ ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট তাৰপিছত আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ অৰুণাচল প্ৰদেশত পোৱা যায় ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট ঠিক আছে ইষ্টাৰ্ণ পাৰ্ট অফ ওয়েস্ট বেংগল এণ্ড উৰিষ্যা ইয়াতে পোৱা যায় তাৰপৰা আপোনাৰ আন্দামান নিকোবৰত কি পোৱা যায় আপোনাৰ ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট পোৱা যায় এটো মনত ৰাখিব আৰু তাৰ মেইন ক্যাৰেক্টাৰিস্টিক কি বা ক্লাইমেট কন্ডিশনটো কি আপোনাৰ ৰেইনফল মোৰ দেন 200 সেন্টিমিটাৰ হ'ব লাগে তাৰপৰে আপোনাৰ ৰিলেটিভ হিউমিডিটি अराउंड 70% তারপরে আপনার এভারেজ টেম্পারেচার যেটো আছে এটো 24 ডিগ্রি সেন্টিগ্রেড ঠিক আছে আর হট এন্ড হিউমিড ক্লাইমেট আর মেইন ক্যারেক্টারিস্টিক ইয়ার যেখানে ট্রি আছে এখানে 40 to 60 মিটারলৈকে হ'ব পাৰে ঠিক আছে লিভস আর ডার্ক গ্রিন এন্ড ব্রড ইয়ার যিবিলাক পাত আছে এইবিলাক ডার্ক গ্রিন হয় আৰু ব্রড হয় মেইনলি কি স্পেচিস পোৱা যায় মহাগনি মহুয়া বেম্বু কেইনস এবারে কদম ইরুল জামুন এইবিলাক মেইন কি পোৱা যায় আপোনাৰ স্পেচিস পোৱা যায় ঠিক আছে নেক্সট আপোনাৰ যেটো হল টাইপ দ্যাট ইজ ট্রপিক্যাল ময়েস্ট ডেসিডিয়াস ফরেস্ট তো ট্রপিক্যাল ময়েস্ট ডেসিডিয়াস ফরেস্ট আপোনাৰ কোত পোৱা যায় ইস্টার্ন পার্ট অফ সায়াদ্রিজ ঠিক আছে এই যেটো ওয়েস্টার্ন ঘাট আছে ওয়েস্টার্ন ঘাটৰ এই ইস্টার্ন পার্টত পোৱা যায় ঠিক আছে এই ইস্টার্ন পার্টত পোৱা যায় ইয়াক আমি কি বুলি কও দ্যাট ইজ আপোনাৰ ট্রপিক্যাল ময়েস্ট ডেসিডিয়াস ফরেস্ট ঠিক আছে আর নর্থ ইস্টার্ন পার্ট অফ পেনিনসুলা এই পেনিনসুলা নর্থ ইস্টার্ন পার্টত পোৱা যায় তারপরে মিডিল এন্ড লোয়ার গঙ্গা ভ্যালি এই মিডিল আর লোয়ার গঙ্গা ভ্যালিত পোৱা যায় ঠিক আছে ফুটহিলস অফ মিডিল এন্ড লোয়ার এটো মিডিল গঙ্গা ভ্যালি এটো লোয়ার গঙ্গা ভ্যালি অলরেডি আমি ডিসকাস কৰিছো ঠিক আছে আগতে ঠিক আছে তাৰপিছত ফুটহিলস অফ হিমালয় দ্যাট ইজ বাবৰ এন্ড তেৰাইজন তো এই অসমৰ আশেপাশে আপোনাৰ এটো পোৱা যায় ঠিক আছে এটো আপোনাৰ ইন্ডিয়াৰ 20% ফৰেষ্ট কভাৰ্ড এৰিয়া কি কৰে ইয়াত আছে ঠিক আছে আৰু ৰেইনফল অলপ কম হয় আপোনাৰ ট্ৰপিক্যাল এভাৰগ্ৰীনৰ পৰা 100 to 200 সেন্টিমিটাৰ আৰু মডাৰেট টেম্পাৰেচাৰ হয় ঠিক আছে আৰু 30 to 40 মিটাৰ হাইট ট্ৰিজ তাত মেইনলি পোৱা যায় ঠিক আছে ডিউ টু ডেফিচিয়েন্সি অফ ওয়াটাৰ দে শেড देयर লিভস ইন দা স্প্ৰিং আৰু যেতিয়া সামাৰ অহাৰ আগতে তেওঁলোকে পাতটো কি কৰে শেড কৰি দিয়ে ঠিক আছে যেনেকৈ আপোনাৰ সাল টিক অৰ্জুন মালবেৰী এইবিলাক কি হয় ইম্পৰ্টেন্ট ট্ৰি হয় এইবিলাক কি হয় আপোনাৰ ট্ৰপিক্যাল ময়েস্ট ডেসিডিয়াস ফৰেষ্টৰ আন্ডাৰত পৰে নেক্সট আপোনাৰ ট্ৰপিক্যাল ড্ৰাই ডেসিডিয়াস ফৰেষ্ট তো ট্ৰপিক্যাল ড্ৰাই ডেসিডিয়াস ফৰেষ্ট যিবিলাক আছে এইবিলাক লাৰ্জ পাৰ্ট অফ মহাৰাষ্ট্ৰ এণ্ড আন্ধ্ৰ প্ৰদেশত পোৱা যায় ঠিক আছে ক'ত পোৱা যায় লাৰ্জ পাৰ্ট অফ মহাৰাষ্ট্ৰ এণ্ড আন্ধ্ৰ প্ৰদেশ এই মেইনলি ইয়াতে মহাৰাষ্ট্ৰ আৰু ইয়াতে আন্ধ্ৰ প্ৰদেশ তাত পোৱা যায় অলপ কম বৰষুণ হয় এজ কম্পেয়াৰ টু আপোনাৰ moist dry হয় 50 to 100 সেন্টিমিটার ঠিক আছে পার্টস অফ পাঞ্জাব হরিয়ানা ইয়াতে পোৱা যায় ইস্টার্ন পার্টস অফ রাজস্থানতো পোৱা যায় নর্থ এন্ড ওয়েস্টার্ন পার্ট অফ মধ্যপ্রদেশ তামিলনাডু সাউথার্ন উত্তর প্রদেশ তাতে পোৱা যায় ঠিক আছে আৰু 6 to 15 মিটাৰ হাইট হয় ঠিক আছে আপোনাৰ ইমান ওখ নহয় আৰু টিক সাল বেম্বু ম্যাঙ্গো একাশিয়া নিম শিশাম এইবিলাক কি হয় আপোনাৰ স্পেচিস হয় আপোনাৰ এই মেইনলি ক'ত পোৱা যায় ট্ৰপিক্যাল ড্ৰাই ডেসিডিয়াস আৰু লাষ্টত আছে দ্যাট ইজ ট্ৰপিক্যাল ফৰেষ্ট অর এৰিড ফৰেষ্ট সরি ড্ৰাই ফৰেষ্ট অর এৰিড ফৰেষ্ট যেখানে আপোনাৰ মেইনলি ডেজাৰ্টত পোৱা যায় ৰাজস্থান হৰিয়ানা গুজৰাট পাঞ্জাব
ৰেইন শ্বেডো এৰিয়া অফ পেনিনচুলাৰ ইণ্ডিয়া তো য'ত ৰেইনফল কম হয় পেনিনচুলাৰ ইণ্ডিয়া তাতে পোৱা যায় লেছ দেন 50 সেণ্টিমিটাৰ এনুৱেল ৰেইনফল হয় যেনেকৈ আপোনাৰ থৰ্নি ভেজিটেশ্যন মেইনলি পোৱা যায় আৰু সেইবিলাকৰ ৰুট কি হয় বহুত বেছি দীঘল হয় কাৰণ তলৰ পৰা পানী আনিবলৈ লিভছ আৰ স্মল আৰু পাতবোৰ সৰু সৰু থাকে যেনেকৈ আপোনাৰ কেকটাছ তাৰোপৰি আপোনাৰ থৰ্নি বুশেছ তাৰোপৰি আপোনাৰ বাবুল ডেড পাম খাজুৰ গছ এই সকলোবোৰ আপোনাৰ ক'ত পোৱা যায় দ্যাট ইজ ড্ৰাই ফৰেষ্ট আৰু এৰিড ফৰেষ্টত পোৱা যায় আৰু এটা আছে দ্যাট ইজ সাভানা গ্ৰাছলেণ্ড ঠিক আছে তো সাভানা গ্ৰাছলেণ্ড ক'ত পোৱা যায় আমাৰ ইণ্ডিয়াত পোৱা যায় তো এইটো 3rd 4th 5th সাভানা গ্ৰাছলেণ্ড ঠিক আছে এইটো মনত ৰাখিব আপোনাৰ যিটো গ্ৰাছলেণ্ড হয় সেইটো সাভানা গ্ৰাছলেণ্ড বুলি কোৱা হয় এইটো ইণ্ডিয়াত পোৱা যায় তো ইয়াত আমাৰ এই চেপ্টাৰটো কমপ্লিট হ'ল ঠিক আছে আপোনালোকে এই কিউআৰ কোডটো স্কেন কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে ফৰ পিডিএফ নোটছ এণ্ড আপডেটছ ঠিক আছে থেংক ইউ এভৰিৱান